निकासियाव मसलपुर सन सानसेयारि फोरोंथाय बादा बानजायदों। बाक्सा जिल्लानि निकासियाव मसलपुर सन्सनि गं 30 इकलनि सा 30 आचार्यफोरखौ लानानै मोनसे दानसेयारि सानसेयारि फोरोंथाय बादा खुंफुंदों। बे फोरोंथाय बादानि हाबाफारियाव 33 नं बिजनि बियाबनि एमएलए अजय कुमार रय बिथाङा गाहाय आलासि महरै बाहागो लायो। बे हाबाफारियाव बाहागो लानानै बिथाङा इकल सोलोंसालिनि सोमोन्दै आचार्यफोरजों गुवारै सावरायलायो। आरोबाव बिथाङा इकल सोलोंसालिया गोग्लैसोनाय ओनसोल आरो गोरिबजों नाख्रेबजानाय सुबुंफोरा थि समाव सोलोंथाय लानो हायै सुबुं एबा फरायसाफोरनो सोलोंथाय होबोबाय थानाय बाथ्राखौ फोरमायो। लोगोसे बिथाङा जम्मु काश्मीराव आर्टिकल 370 खौ बोखारनायाव इकल सोलोंसालिया गाहाय बिफाव लादों होननानैबो फोरमायो। बे हाबाफारियाव बाहागो लाबावो फारियै शरद चन्द्र शर्मा आफादगिरि बीजेपी बाक्सा कक्लाबारि मण्डलनि गाहाय नेहाथारि सुजुगिरि बसुमतारी, जगत कलिता सोद्रोमा बाक्सा जिल्ला बीजेपी उद्धव पाठक सन्स प्रमुख बिथांमोना। प्राय এতিয়া আগত 190খন আছিলে, আমাৰ এতিয়া তামোলপুৰ ভাগ হৈ গ'ল, এতিয়া 30খন আছে না। আমাৰ একল বিদ্যালয়, এই একল বিদ্যালয় আমাৰ বিভিন্ন গাঁও অঞ্চলত, এটা গাঁৱত এখনকৈ স্কুল মানে বিদ্যালয় আছে, এজন আচাৰ্য আছে। তেওঁ যিসকলে মানে হয়তো সঠিক সময়ত স্কুলীয়া শিক্ষাটো ল'ব পৰা নাই, সেই ক্ষেত্ৰত তেওঁলোকে মানে সেই শিক্ষাটো দিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। আৰু আমাৰ অকল আনুষ্ঠানিক শিক্ষাই নহয়, তাৰ লগতে সাংস্কৃতিক শিক্ষা, আমাৰ ভাৰতীয় কলা সংস্কৃতিক কেনেকৈ আগবাঢ়ি গৈছিলে সেই শিক্ষাবিলাক দিয়াৰ এটা প্ৰয়াস আমাৰ এই সমাজত আগুৱাই লৈ যোৱাৰ কাৰণে, তেওঁলোকো সমাজৰ এটা অংগ, তেওঁলোকো সমাজৰ কাৰণে আগবাঢ়ি যাব লাগিব। সেই ক্ষেত্ৰত এই একল বিদ্যালয়ে বহুতখিনি কাম কৰি আছে। আজি যদি আমি জম্মু কাশ্মীৰৰ কথা কওঁ, জম্মু কাশ্মীৰৰ কথা একল বিদ্যালয়ে এটা ডাঙৰ ভূমিকা লৈছে আমাৰ 370 গুচোৱাৰ কাৰণে। ঠিক তেনেকৈ মানে সমাজক জাগ্ৰত কৰাৰ এটা প্ৰয়াস একল বিদ্যালয়ে চলাইছে। মানে 2-3টা শিক্ষা তাতে দিয়া হয়। প্ৰথম হৈছে আমাৰ আনুষ্ঠানিক শিক্ষাটো থাকে, সাংস্কৃতিক শিক্ষাটো থাকে, আৰু এটা শিক্ষা থাকে যে আমি সমাজৰ কৰ্মসংস্থানক কেনেকৈ আমি আগবঢ়াই ল'ব পাৰোঁ। মানুহ হয়তো বহুত আমাৰ সমাজত তেনেকুৱা ব্যক্তি আছে যে যাৰ কৰ্মসংস্থান নাই, কিন্তু তেওঁ ভাগৰি গৈছে বা তেওঁ হয়তো নিৰাশাত ভুগিছে। সেইসকল ব্যক্তিক এটা পজিটিভ চিন্তাধাৰা দিয়াৰ কাৰণে এটা প্ৰচেষ্টা থাকে। সৰু সৰু কথাৰ ওপৰত হয়তো তাতে গুৰুত্ব দিয়া হয়, যিটো হয়তো আমাৰ ডাঙৰ ডাঙৰ স্কুল কলেজত শিকোৱা নহয়, কিন্তু আমাৰ এই শিক্ষাটোত সৰু সৰু কথাবোৰৰ পৰা আৰম্ভ কৰা হয়। আমি বিভিন্ন সময়ত দেখিছিলোঁ আমাৰ টোল আছিলে আমাৰ অসমত, আৰু বিভিন্ন সময় আমাৰ গুৰুকুল আছিলে। সেই গুৰুকুল বা আমাৰ শংকৰদেৱৰ যি টোল আছিলে, সেইসকলক সকল ঠাইত যেনেকৈ শিক্ষা প্ৰদান কৰি আছিলে, আমাৰো ঠিক তেনেকৈ শিক্ষাবোৰ প্ৰদান কৰা হয় একল বিদ্যালয়ত। এই একল বিদ্যালয়টো প্ৰায় 33 বছৰ হ'ল আমাৰ এই শিক্ষা একল বিদ্যালয়ে মানে শিক্ষা প্ৰদান কৰি আছে আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত। বিশেষকৈ গাঁও অঞ্চলৰ সেই শিক্ষাটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। প্ৰথম অৱস্থাত অলপ কঠিন হৈছিলে, এতিয়া বহুতখিনি আগবাঢ়ি গৈছোঁ, আৰু অসমতো মোটামুটিভাৱে আমি আগবাঢ়িছোঁ। আজি ইয়াতে প্ৰায় আমাৰ বাক্সা আৰু তামোলপুৰ মিলি 180খন বিদ্যালয় আছে। তেনে ক্ষেত্ৰত আমি আৰু চিন্তা কৰিছোঁ, এতিয়া মোৰ সমষ্টি বা মোৰ জিলা চিৰাং বা আমাৰ কোকৰাঝাৰ, তেনে ক্ষেত্ৰতো আমি আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা লৈছোঁ। আৰু মানুহখিনি আজি আপোনালোকে এই যি আমাৰ অভ্যাস, মানে আমাৰ আচাৰ্যসকলৰ প্ৰত্যেক মাহে এটা অভ্যাসৰ এটা কাৰ্যসূচী লোৱা হয়। তেনে ক্ষেত্ৰতো বহুতখিনি প্ৰায় আজি আমাৰ কোকৰাঝাৰ, তেনে ক্ষেত্ৰতো আমি আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা লৈছোঁ। আৰু মানুহখিনি আজি আপোনালোকে এই যি আমাৰ অভ্যাস, মানে আমাৰ আচাৰ্যসকলৰ প্ৰত্যেক মাহে এটা অভ্যাসৰ এটা কাৰ্যসূচী লোৱা হয়। তেনে ক্ষেত্ৰতো বহুতখিনি প্ৰায় আজি 30-35 জন আচাৰ্য আছে। তেনে ক্ষেত্ৰত এটা পজিটিভ মেছেজ হয়তো গৈছে আৰু ৰাইজেও আঁকোৱালি লৈছে। बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। जोबोद खम बेसेनावनो लननि गेजेरजों बाइक लानो हागोन। क'क्राझार जिल्ला सेरफांगुरियाव थानाय पंका एन्टारप्राइजआव मोनसे गोदान खाबु लाबोदों। फैगौ 30 आगस्तनिफ्राय 2 सेप्तेम्बरसिम पंका एन्टारप्राइजआव लन मेला खुंफुंगोन। बेनि गेजेरजों नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि गोदान बाइकफोरखौ जोबोद खम डाउन पेमेन्ट होनानैनो लनाव लानो हागोन।
बारा नङा गासै 10,000 डाउन पेमेन्ट होनानैनो नोंथाङा बाइकखौ मोनफुंनो हागोन। जोबोद खम बिबांनि सुदआवनो गारिफोरखौ लानो हानायनि खाबु मोनगोन। बाइकजों लोगोसे बेसेन नाङाजासे हेलमेटबो मोननो हागोन। 1,000 रांजों नोंथाङा बुकिं खालामग्रोनानैबो दोनहरनो हागोन। बेजों लोगोसेयैनो नोंथांनि गोजाम जानाय गासैबो रोखोमनि बाइक स्कुटिफोरखौबो सोलाय सोल' खालामनायनि खाबुखौबो मोननो हागोन। गोबांथार मिथिनो थाखाय 9101547892 आरो 60038171191 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।